আৰু মই আছোঁ এই বৰ্তমান হৈছে লাচিত ঘাট আৰু মোৰ পিছফালে আহিছোঁ এইটো হৈছে তোমালোকক মই এটা পুৰস্কাৰ দিম বুলি কৈছিলোঁ নহয় গতিকে এইটো 20 টকা লোৱা আজি কাৰ জন্মদিন তুমি বৰষা ৰাণী বুলি ক'লা যে আগ্ৰাসী মোগলক পৰাস্ত কৰা অসমৰ জাতীয় বীৰ সেনানায়ক 400 সংখ্যক জন্ম জয়ন্তী দিৱস তাকে আজি লাচিত ঘাটত আহিছোঁ দেখুৱাই দিব অকণমান কেনেকুৱা এটা পৰিস্থিতি হৈ আছে কেনেকুৱা ধৰণৰ মানে আয়োজন গতিকে অকণমান ভিডিঅ'টো চাই থাকক আজি 24 নৱেম্বৰ অসমীয়া জাতিৰ পৰাক্ৰমী বীৰ তথা শৰাইঘাট যুদ্ধৰ অন্যতম হৈছে সেনা অধিনায়ক বীৰ লাচিত বৰফুকনৰ 400 সংখ্যক জন্ম জয়ন্তী দিৱস উদযাপন কৰা হৈ আছে আৰু এইটো উদযাপন কৰা হৈছে লাচিত ঘাটত যিটো আপোনাৰ 400 সংখ্যক তেওঁৰ জন্ম জয়ন্তী দিৱস পালন কৰা হৈছে গতিকে তাতে সুন্দৰকৈ যিটো পৰিৱেশ যিটো এটা ব্যৱস্থা কৰাইছে সেইটো বিষয়ে অকণমান দেখুৱাম ৰাতি সকলোবিলাক আহিব ডাঙৰ ডাঙৰ কোনোবা অতিথিক হয়তো আমন্ত্ৰণ কৰা হৈছে ৰাতি আহিব এতিয়া দিনৰ ভাগত অকণমান আপোনালোকক দৃশ্যটো দেখুৱাই দিওঁ আহক ভিডিঅ'টো আৰম্ভ কৰোঁ পাই গ'লোঁ ফাইনেলি এয়া হৈছে লাচিত ঘাট আৰু ইয়াতে আছে লাচিত ঘাটৰ যিটো প্ৰতিমূৰ্তি ব্ৰহ্মপুত্ৰৰ মাজত ইয়াত অৱস্থিত লাচিতৰ যিটো 400 সংখ্যক জন্ম জয়ন্তী ইয়াত উদযাপন কৰা হৈ আছে আৰু ইয়াত ভিৰ লগা আপোনালোকে দেখিছে আৰু এইফালে বাওঁ চাইডে এইটো এটা তম্বু তৰিছে ডাঙৰকৈ পেণ্ডেল বনাইছে তাত বিভিন্ন ধৰণৰ আলহী অতিথি আহিব এইবোৰ তেওঁলোকৰ আজি দিনটোৰ বিষয়ে এটা বক্তৃতা ৰাখিব নিশ্চয় এটা গাড়ীখন পাৰ্কিং কৰি লওঁ পাৰ্কিং কৰাৰ সুবিধাও ইয়াতে ৰাখিছে বাৰু কিন্তু মোৰখন বা জেগা আছেনে নাই পাৰ্কিংটো কৰি লওঁ বাৰু আৰু মই আছোঁ এই বৰ্তমান হৈছে লাচিত ঘাট আৰু মোৰ পিছফালে আহিছোঁ এইটো হৈছে বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি ব্ৰহ্মপুত্ৰৰ মাজত আৰু নদীৰ মাজত সেই পিলাৰৰ ওপৰত তেওঁৰ সংগীবৃন্দৰ সৈতে এইটো বীৰ লাচিত বৰফুকনৰ যিটো হাতত তৰোৱাল লৈ থিয় হৈ থকা প্ৰতিমূৰ্তি আৰু এইফালে হৈছে ব্ৰহ্মপুত্ৰৰ পাৰৰ ছাইডে যিটো মানে যিটো আয়োজন কৰা ছাইডৰ হৈছে এইফালে এইটো ছাইডটো গোটেই পাৰটো ইয়াতে ডাঙৰকৈ এখন পোষ্টাৰ লগাইছে তেওঁৰ জন্ম জয়ন্তীৰ উপলক্ষে আৰু তাৰ ইফালে বেৰিকেডবোৰ ৰাখিছে যে ৰাতি হৈ এইটো প্ৰগ্ৰেমটো ডাঙৰ হ'ব সেইকাৰণে এতিয়াই মানে এই বস্তুবোৰ আয়োজন কৰি ৰাখিছে দুজন সৰু ল'ৰাক লগ পালোঁ আৰু সিহঁতে লাচিত বৰফুকনৰ বিষয়ে কি জানে কেনেকৈ জানে তেওঁলোকক মানে অকণমান সুধিলোঁ এনে সৰুকৈ এটা মানে ইণ্টাৰভিউ ল'লোঁ তেওঁলোকৰ উত্তৰ কি দিলে অকণমান খুহুতীয়াও হ'ল হাঁহিও উঠিল আপোনালোকক অকণমান চাওকচোন শুনকচোন তেওঁলোকে কি উত্তৰ দিলে লাচিত বৰফুকনৰ বিষয়ে তোমালোক দুজনে কি জানা যোনে ক'ব পৰা তাক মই পুৰস্কাৰ দিম লাচিত ঘাটত আজি জন্মদিন কিমান সংখ্যক জন্ম জয়ন্তী 1622 চন আচ্ছা তাৰপিছত 1622 চনত জন্ম হৈছে কিমান সংখ্যক উদযাপন কৰা হৈ আছে 1 2 3 100 200 300 সেনেকুৱা কিমান সংখ্যক উদযাপন কৰা হৈ আছে 400 সংখ্যক হয় না 400 চাই লওক 400 সংখ্যক জন্ম জয়ন্তী অসমৰ বীৰ পৰিক্ৰমা বীৰ লাচিত বৰফুকন হয় না আজি স্কুলত আহিলে আমাক ভাষণ মাৰিব দিছিল তোমালোক পিছে স্কুলত যোৱা নাই গৈছো আহিলো জিতিছো মই বঢ়িয়া ঠিক আছে মই এতিয়া তোমালোকক কিবা এটা দি আছোঁ তোমালোকক মই এটা পুৰস্কাৰ দিম বুলি কৈছিলোঁ নহয় গতিকে এইটো 20 টকা লোৱা তোমালোক দুজনে ঠিক আছে স্কুলত যাবা হা ভালকৈ পঢ়িবা ঠিক আছে মিটিং চিটিং হৈছিল আচ্ছা কৈছে কোনে বেছি ভালকৈ কৰিব পাৰে মই যে প্ৰথমে খুজি স্কুলত যাতে ফাৰ্ষ্ট আহিব পাৰি তেনেকুৱা ধৰণৰ কৰিব লাগে আচ্ছা ফকীৰ হৈছিল তাৰ ফকীৰত মই কেনে এক্টিং কৰিবলৈ কৰি দিছোঁ যে মই যে প্ৰথমে সুধিছিলোঁ যে এই আপোনাৰ কি কয় আজি কাৰ জন্মদিন তুমি বৰষা ৰাণী বুলি ক'লা যে আচ্ছা ঠিক আছে মানে বৰষা ৰাণী ইয়াতে আহিব প্ৰগ্ৰেম কৰিবৰ কাৰণে হয় না ঠিক আছে ভুলকৈ হ'লেও শুদ্ধকৈ হ'লেও কেইটামান বাৰু ক'লে কিন্তু জন্ম ঠাইখিনিৰ কথা তেওঁলোকে বাৰু ভুলকৈ ক'লে আচলতে তেওঁ জন্ম হৈছিল শিৱসাগৰ নহয় যোৰহাটত আৰু এইজন সেনা অধিনায়ক পৰাক্ৰমী বীৰেই 1671 খ্ৰীষ্টাব্দত মোগলৰ সেনাপতি ৰামসিংহক পৰাজয় কৰি অসমৰ ভেটি সুদৃঢ় কৰিছিল। That the battle name was known as Saraiঘাট।
ডুবাইৰ যিটো প্লাম আইলেণ্ড বা প্লাম জুমেৰা সেইটো চবে জানে সেইটো বনাইছে সেইটো মানুহৰ দ্বাৰা সৃষ্ট এটা আইলেণ্ড হয় কিন্তু কেনেকৈ বনাইছিল সেইটো আৰম্ভণি ষ্টাৰ্টিং এনেকৈয়ে হৈছিল এই যে পানী সিঁচা পানীৰ দৰে দেখা পাইছে আচলতে পানী নহয় সেয়া বালি হয় সেই মেচিনৰ সহায়ত বালি নি তাতে পানী তলত পেলাই আছে এয়াই আছিল লাচিত ঘাটত উদযাপন কৰা 24 নৱেম্বৰৰ জন্ম জয়ন্তী দিৱস তো ভিডিঅ'টো যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ